গাইজ ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। সেইদিনাখন আমি এটুকুৰা পাই মানে সামৰণি কৰি দিছিলোঁ, কাৰণ এডিট কৰা অলপ দেৰি হৈছিলে, মানে অকণমান এডিট কৰি মানে তাৰ নেক্সট খণ্ডটো দিছিলোঁ। যে আজি আকৌ এটুকুৰা পাই চাওক কি হয় কি নহয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এইখিনি পাৰ হৈ আহিছোঁ আমি। এইফালে আগতে এইটো পোৱালি ব'ল, কোনখন যাবি? হে এইখনত যাওঁ নেকি? এই মানুহকেইজনী অলপ কোনে বনাইছে বোলো, এইটো মজা বনাইছে। পাগল প্ৰেমী নদীটো অলপ বনাইছে, হাতখন কবি। ৰে ৰে এইখিনি সি তৌ নাহিব বুলি চিঙি মেলি থৈ দিছে। তাকে বোলো আপোনালোকক চাই যাওঁ, মা দেখাৰ লগাই যাওঁ, নাই একদম ঘৰ আমাৰ ওচৰতে। এই শিৱ মন্দিৰটো যে, এইটো ডাঙৰ শিৱ মন্দিৰটো দেখিছে নাই? দেখিছোঁ ক আকৌ, সেই তাৰ ওচৰ। Ya 10 toka nih. 20 toka. Ya gitu, Pak. দেখিছে এইবিলাক কিমান চব্জি লৈ ললো আমি। কেইটকা এয়া? 100 টকা। এই নহয় মালিহিয়ে কৈছে 100 টকা বুলি। কিমান ইয়াত আছে এইটো কওক। মানে কেইটকা চব্জি কৈ দে, 100 টকা নহয় নহয়। এইখিনি 500 টকা মান এই মাথা সঁচা কথাটো কৈ দে, কেইটকা আনিছো আমি এইখিনি। 100 টকা 100 টকা শাক চাক লৈ ললো। শাক চাক লৈ মেলি এতিয়া আমি ঘৰলৈ গৈ আছো। আজি ভিডিঅ'টো ইমানে। যদি চাই ভাল পালে লাইক কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহি থাকিব। আকৌ এসপ্তাহ পিছত আহিব লাগিব, হয়নে নহয়? তেতিয়াও তেতিয়া ধুনীয়া চুনীয়া আছে, পুৰা কমপ্লিট ওলাই যাব। তেতিয়া চব্জি নিব আহিমেই। এতিয়া বেছি চব্জি নাপালোঁ, অকল লাই পালোঁ। ভিডিঅ'টো চাই থাকিব মানে শেষ হ'ল আৰু এতিয়া আৰু নাপায় আৰু। ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। তেতিয়াহ'লে বাই বাই। আৰু লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, মেইন সেইটো কিন্তু দেই। বাই বাই। এইটো আমাৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য হয় ন? হয় দাদা হয়। এইটো আমাৰ ৰাজনীল দা। হয় নমস্কাৰ দেই। আমি কি কৈছোঁ গোটেই কেতিয়া চব্জি নিব আহিছোঁ আকৌ। চব্জি নিবৈছিলে, এই চব্জি তাত থৈছোঁ এতিয়া। থামেলটো বনাই লওঁ যা। থামেলটো বনাই লওঁ, হ'ব দিয়ক বনাই লওঁ। শাক ললক দাদা, শাক ললক। আহক আহক।